কি খবৰ আশা কৰো সকলো ভালে আছে স্বাগতম জনাইছো মই পুনৰ এটি নতুন ভিডিঅলে আজিও মোৰ সকে ড্ৰেছ দেখি গম পাইছে যে মই আপোনালোকক ব্লাউজৰ ডিজাইনে দেখুৱাম আৰু মই আজিকালি সিলাই মেলি দেখুৱাবলৈ সময় নাইছো আপোনালোকক ডাইৰেক্ট পিন্ধিয়ে দেখুৱাই দিম মানে সাদৰ মেখেলাজোৰ তেনে সিম্পল কিন্তু মই ভাবিলো ব্লাউজটো অকমান হেভিকে সিলাও তো নেকটো মই অকমান কলাৰ নেক দি দিছো এই দেখিবলৈ পাইছে আৰু হেনটো পুৰা নেট আছে নেট মানে আপোনাৰ ইয়াত বন্ধা সিস্টেম দিছো দেখিবলৈ পাইছে তাতে মই ডিজাইন কৰিবলৈ এনেকুৱা গুটি দুটা মানে ফ্লাৱাৰ দুটা লগাই দিছো তাতে ষ্টন লগাই দিছো আৰু হেনটো আপোনাৰ ঘটি যদিও এটা সৰু ঘটি মানে দীঘলকে নাই সিলোৱা তো কেনেকুৱা লাগিছে কাপোৰযোৰ আৰু মই আপোনালোকক বেক সাইডৰ ডিজাইনটো দেখুৱাই দিছো ৰব বেক সাইডটো দেখুৱাই দিলো কেনেকুৱা লাগিলে বাৰু বেক সাইডৰ মানে এই ফ্ৰন্টৰ যেটো ডিজাইন আছে তো মই হাতখন মানে কুচাই দিয়া কাৰণে অকন কুচ খাই গৈছে এই ফ্ৰন্টৰ ডিজাইনটো মই বেক সাইডেও দি দিছো যাতে মানে মিলি যায় আৰু সাদৰ মেখেলাজোৰটো তেনে সিম্পলে বাৰু এয়া দেখিবলৈ পাইছে সৰুকে দহি গুঠিছো বৰ ডাঙৰকে গুঠা নাই সিম্পল যে মানে ওচৰ বাজৰ পিন্ধি যাবলৈ বৰ এটা বিশেষ ডিজাইনৰ নহয় সাদৰ মেখেলাজোৰ একেবাৰে সিম্পল হেতু কাৰণে ব্লাউজটো অকন হেভি সিলাই দিছো যদি আপোনালোকক ভাল লাগিছে তেতিয়া লাইক কমেন্ট কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আজি ভিডিও ইমানলৈকে যদি ভাল লাগে হসাকে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব বাই বাই টেক কেয়াৰ